জাতীয়তাবাদী শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত এতিয়া সকলোৱে তেওঁৰ কথা কৈছে। কোনোবাই যদি ৰাজীৱ শদিয়াৰ গানৰ কথা কৈছে, কোনোবাই ৰাজীৱ শদিয়াৰ জীৱন সংগ্ৰামৰ কথা কৈছে, কোনোৱে কৈছে ৰাজীৱ শদিয়াৰ জাতীয়তাবাদী সত্তাৰ কথা। মুঠতে এতিয়া সৰ্বত্ৰ কেৱল ৰাজীৱ শদিয়াক লৈ চৰ্চা। আজি ৰাজীৱ শদিয়াক যিমান মানুহে চিনি পায়, হয়তো মৃত্যুৰ পূৰ্বে তেওঁক তাৰ আধা মানুহ চিনি পোৱা নাছিল। মৃত্যুৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে কিয় পাবলগীয়া সন্মানখিনি নাপায়। আজি ৰাজীৱ শদিয়াৰ এনে এটা ফেচবুক পষ্টৰ কথা ক'ব বিচাৰিছোঁ, যিটো পষ্টক লৈ পূৰ্বতে চৰ্চা হোৱা নাছিল, কিন্তু এতিয়া সেই পষ্টক লৈ বহুজনে কৰিছে বিভিন্ন ধৰণৰ মন্তব্য। গান এটা লিখি সুৰ কৰাটো ডাঙৰ কথা নহয়। সেই গানটো যেতিয়া ষ্টুডিঅ'লৈ লৈ যোৱা হয় বা কাৰোবাক সংগীত কৰিবলৈ দিয়া হয়, কমেও 30-35 হাজাৰ টকা খৰচ হয়। সেইটোহে আমাৰ দৰে সৰু গায়কবোৰৰ বাবে ডাঙৰ কথা। জীৱনৰ বেছিভাগ সময় জাতি মাতৃৰ গীতেই গালোঁ, ভৱিষ্যতেও গাই যাম যিমান দিনলৈ ভগৱানে শপতি দিয়ে। কিন্তু আমাৰ গান শুনি কিমানজনে আমাক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। খুব কম সংখ্যক সমিতিয়েহে কেতিয়াবা নিমন্ত্ৰণ দিয়ে, তাকো তেওঁলোকৰ যেতিয়া বাজেটটো টনাটনি হয় তেতিয়াহে। কাৰণ ডাঙৰ বাজেট হ'লে ডাঙৰ গায়ক গায়িকাৰ কথাহে চিন্তা কৰা দেখা পাওঁ। আমাৰ দৰে সৰু গায়কবোৰৰ লগত প্ৰথমে কথা পাতোঁতেই একাংশ সমিতিয়ে কাপোৰৰ দৰে দৰদাম কৰে। অনুষ্ঠান কৰাৰ পাছত আকৌ একেই দৰদাম কৰি চেক এখন দি দায়িত্ব সামৰে। তেনেকুৱা চেক এতিয়াও মোৰ লগত বহুত পৰি আছে। ফোন কৰিলে কয়, অলপ দিন ৰৈ দিয়ক, মোকে দিয়া কথা আছে, দিয়া নাই। আৰু কেতিয়াবা এনেকুৱাও হয়, কোনোবা সমিতি অথবা দল সংগঠনে ফোন কৰি কয়, আপোনাক সম্বৰ্ধনা এটা জনাব বিচাৰিছোঁ, গতিকে আপুনি এপাক আহিব লাগে। কথা পেলাব নোৱাৰি আমিও গুচি যাওঁ। গৈ দেখোঁ দুজনমান বাদ্যযন্ত্ৰ বজোৱা শিল্পীক তেওঁলোকে নিমন্ত্ৰণ জনাই থৈছে। তাৰপিছত মিহিকৈ কয় বোলে গান এটা গুণগুণাই থৈ যাওঁ। আমিও উপায়হীন হৈ উপস্থিত ৰাইজক সন্মান জনাই গাব লগা হৈ যায়। অৱশেষত গাড়ী এখন লৈ পকেটৰ পইচাৰে তেল ভৰাই গৈ বনিয়াই তৈয়াৰ কৰি দিয়া গামোচাখন ডিঙিত লৈ ঘৰমুৱা হওঁ। তেওঁলোকে এটা কথা বুজি নাপায় নে বুজিও নুবুজাৰ ভাও ধৰে। খৰচ যে ডাঙৰ গায়ক গায়িকাৰ দৰে আমাৰো একেই হয়, তেওঁলোকৰ দৰে আমাৰো যে এখন সংসাৰ আছে, এই কথাবিলাক কিয় উপলব্ধি নকৰে বুজি নাপাওঁ। এতিয়া আপোনালোকেই কওকচোন, গান কেনেকৈ কৰোঁ? ভঁৰালৰ ধান বিক্ৰী কৰিতো সদায় গান কৰিব নোৱাৰোঁ। সিদিনা এটা গান সামাজিক মাধ্যমত দিছিলোঁ, মৰম কৰিছিলোঁ উঠিলি মূৰত, নাখায়ো খুৱাইছিলোঁ আছিলি ভোকত। কিন্তু কিমানজনে শুনি মতামত দি ভাগ বতৰা কৰি দিলে। দুখ লাগে কেতিয়াবা মনত। কিন্তু জাতিটোক ভাল পাওঁ, ভাষাটোক ভাল পাওঁ, সেইবাবেই গাই আছোঁ, গাই যাম। দুটা গান সংগীত কৰিবলৈ দি থৈছোঁ, অৰ্থৰ অভাৱতহে মুক্তি দিব পৰা নাই। আৰু বহুকেইটা গান এতিয়াও বহীৰ মাজত আবদ্ধ হৈ আছে। তাৰ বাবে জাতি মাতৃৰ গীত শুনি ভাল পোৱা ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। আমাৰ কথা বাৰু বাদেই দিলোঁ, গোটেই জীৱনটোৱেই জাতি মাতৃৰ গীত গোৱা মহেন্দ্ৰ হাজৰিকা, লোহিত গগৈৰ দৰে শিল্পীসকলৰ আজিৰ তাৰিখত অৱস্থা কেনে, বৰ্তমান কেনে আছে, কোনোবাই খবৰ লৈছেনে? বহাগ বিহুত তেওঁলোকৰ কেইখন অনুষ্ঠান হয়, কোনোবাই খবৰ ৰাখেনে? তেওঁলোকৰতো শব্দসুৰৰ অভাৱ হোৱা নাই। এনেস্থলত তেওঁলোকে কিয় জাতি মাতৃৰ গান কৰিবলৈ বাদ দিয়া হৈছে? এই কথা বতৰাবিলাকো কেতিয়াবা আলোচনা হ'ব লাগে। শেষত সকলোলৈ এটাই অনুৰোধ, কেতিয়াবা সময় সুবিধা পালে আমাৰ গানবোৰো শুনি মতামত আগবঢ়াব। ধন্যবাদ। জয় আই অসম। যোৱা 30 ছেপ্টেম্বৰ 2024 তাৰিখে ৰাজীৱ শদিয়াই ফেচবুকত এনেদৰে ক্ষোভ বুজাইছিল। এতিয়া আপুনি কল্পনা কৰি চাওক, আমি কিয় এগৰাকী ব্যক্তিক তেওঁ জীৱিত কালত কিয় আমি উচিত সন্মান দিব নোৱাৰোঁ? জীৱিত কালত লোকজনক আমি ব্যংগাত্মকভাৱে উপস্থাপন কৰা, ট্ৰল কৰা, লোকজনক সমালোচনা কৰা আদিতেই ব্যস্ত হৈ থাকোঁ। আৰু যেতিয়া লোকজনৰ মৃত্যু হৈ যায়, তেতিয়াই তেওঁ যিমানখিনি ভাল কাম, সেই ভাল কামখিনিক লৈ আমি চৰ্চা কৰোঁ। আমি জীৱিত কালত কাক সমালোচনা কৰা নাছিলোঁ? সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঁইলৈকে সকলোকে কেৱল আমি মাত্ৰ সমালোচনাই কৰিলোঁ। কিন্তু মৃত্যুৰ পাছত আমি সেই সকলো লোকক দিছোঁ উচিত সন্মান। আমি কিয় মৃত্যুৰ পূৰ্বে এগৰাকী ব্যক্তিক তেওঁ পাবলগীয়া সন্মানখিনি দিব নোৱাৰোঁ? ৰাজীৱ শদিয়াৰ আজি এই যিটো পোষ্ট আমি ইতিমধ্যে আপোনালোকক দেখালোঁ, সেই পোষ্টটোৱে কিন্তু বহু কথাই কৈ গৈছে। ৰাজীৱ শদিয়াই তেওঁ জীৱিত কালত কেৱল জাতিৰ বাবেই গান গালে, জাতিৰ কথাকে ক'লে। জাতীয়তাবাদী সত্তাক ধৰি ৰাখি তেওঁ গীত ৰচনা কৰিলে, গীত গালে। অসমীয়া জাতিয়ে যেতিয়া বিপদত পৰিছে, তেতিয়াই
ৰাজীৱ শদিয়াৰ দৰে শিল্পীসকল ওলাই আহি জাতিটোক উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁক জীৱিত কালত আমি কেইজনে চিনি পাওঁ? কিমান চলে তেওঁৰ গান? ইউটিউবত ৰাজীৱ শদিয়াৰ গান চাৰ্চ কৰি চাব, ভিউজ চাব। আৰু কোনোবা নগেন খগেনৰ গান চাব, যি কেৱল মাত্ৰ গ্লেমাৰৰ পিছত দৌৰি থাকে, তেওঁলোকৰ লাখ লাখ ভিউজ। ৰাজীৱ শদিয়াক গীত গাবলৈ দিবলৈ এখন মঞ্চৰ অভাৱ। কিন্তু সেই তেনেকুৱা ধৰণৰ গায়কসকলৰ বাবে মঞ্চই মঞ্চ। আজি যিহেতু ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ যি পৰ্ব, তাত বহু মানুহৰ ভিৰ হৈছে। কিন্তু তেওঁ জীৱিত কালত তেওঁক কোনেও চিনিয়ে নাপালে। এয়া কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। এই কথাবিলাক আমি সময় থাকোঁতে যদি উপলব্ধি কৰিব নোৱাৰোঁ, আৰু শেষত ৰাজীৱ শদিয়া সঁচাকৈ অমৰ হওক, ৰাজীৱ শদিয়াৰ পাছতো এনে কিছুমান শিল্পী ওলাওক, যিসকলে জাতীয়তাবাদী চিন্তা চেতনাৰে জাতিটোক উদ্বুদ্ধ কৰিব পাৰে। আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।